নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ঘূৰি আহিল। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। ক'ত আৰু কেনেকৈ ঘূৰি আহিলে জানিবলৈ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, জুবিন গাৰ্গে কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হোৱা প্ৰায় 6-7 মাহে হ'ল। 6-7 মাহ পিছতে তেওঁৰ ভাগিনী হৈ এই পৃথিৱীলৈ আহিল এটি কণমানি। বন্ধুসকল, জুবলি বৰুৱাইও কণমানিটিক জনাই শুভেচ্ছা আৰু লগতে মাক দেউতাককো জনাই শুভেচ্ছা ছচিয়েল মিডিয়াৰ যোগেদি। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। বন্ধুসকল, এই কণমানিটি কোন বাৰু আৰু কিয় জুবিনদাৰ লগত তুলনা কৰা হৈছে জানিবলৈ ভিডিঅ'টি অলপ স্কিপ নকৰিব। বন্ধুসকল, সকলোখিনি কথা জনোৱাৰ আগতে এই কণমানিটিৰ ভিডিঅ' ক্লিপ এটি আপোনালোকৰ মাজলৈ আগবঢ়াইছো। বন্ধুসকল, এয়াই আছিল জুবিনদাৰ নাহৰ। আৰু নাহৰ কিয় কোৱা হ'ল সকলোখিনি কথা মই নেক্সট ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।